কনচেং তই ইয়াত বহি আছ নি? ইয়াতে বহি আছো। কেলে? ঘৰৰ টেনচন কেলা, কালি মাইকী টেনচন। মই আপোনাৰ ফালে আহিছিলোঁ কথা এটা কাৰণে। কেলে? কালি ছোৱালীজনীয়ে এনেকুৱা লাজ দিলে দেই। ইংলিছত তিনিবাৰ কৈছে মোক, আই লাইক ইউ। আই লাইক ইউ বুলি কৈছে তোক? সেইকাৰণে ইংলিছ জানিব লাগে আৰু। সেইকাৰণে আপোনাৰ ইংলিছ শিকিবলৈ আহিছোঁ আকৌ মই। ABC কেইটা জান নাই তই ভালকে? জানো। এনেই নকবি আকৌ। এনেই নকওঁ ন, মই এনেই কৈয়ে পোৱা নাই আজিলৈকে। মাতচোন বা ABC কেইটা। ABCDEFGHIJKLMNOPQRSTUVW আবে এইখন গৰু পুৰণা হ'ল। নতুনখননো কি জানে? নতুনখন ABCDEFGHIJKLMNOPQRVWXYZ। GSTটো ক'ত গ'ল? গৰু GSTটো মুদিয়ে কাটি লৈয়ে গ'ল। সেইটো মাতিব পাৰিবি নি তই? আৰু কেইদিনমানৰ পিছত মুদিয়ে লেট্ৰিনলৈ যাওঁতো পাৰ্মিশ্যন ল'ব লাগিব। সেইটো হ'বই। আকৌ মানে মোক শিকাই দিয়ক আকৌ এতিয়া ইংলিছকেইটা। শিকাবই লাগিব। শিকাবই লাগিব আকৌ, সেইখিনিতো আহিছে আপোনাৰ ফালে। প্ৰথম তই শুন, আই আই মানে জানো কিবা এটা? নাজানো। একো নাজানো গৰু, একোৱেই নাজানো। আই মানে মই। তই গৰু আই মানে মই। আই মানে কনচেং। সেই গৰু কি জাল্লাত পৰিলো আজি। ৰাতিপুৱাই আজি কেলা গাই মোৱা দেখিছো নে বিধৰ মাৰিছে তোৰ লিখা গৰু এটা পাবলে। নক'ব আকৌ কনচেং দা। কেলে নকম? সেইবোৰ কেলে নকম? আই মানে মই। আই মানে কনচেং। গৰু আই মানে তই যা। সেইটোকে ক'ব লাগে আপুনি বা। আই মানে যে মই, সেইটোকে কোৱা নাই আপুনি। পিছৰ খাই শুন তই, পিছৰ খাই শুন। তিনিটা শিকাবলৈ কৈছিলো যে, শুন তই পিছৰ খাই কওক। মায়ে মানে কিবা জানো? নাজানো। গৰু একোৱেই নাই, মূৰতটো এইটো একো নাই। মাই মানে মোৰ। মাই মানে তোৰ নহয় মাই মানে মোৰ। মাই মানে তোৰ। হে ভগৱান। মাই মানে তোৰ বুলি মই বুজি পালো। এতিয়া পিছৰ খাই হ'ল ইউ। ইউ মানে কিনো? বুজি নাপাওঁ দেই। জানো, তইতো একোহে নাজানো। ইউ মানে তুমি। ইউ মানে মই। নহয় গৰু, ইউ মানে তুমি। মই আকৌ ইউ মানে ধেৎ চেলা কুকুৰৰ জাত। তোৰ লিখা মই ল'ৰা দেখা নাই দেই আজিলৈকে। তোৰ লিখা ল'ৰা দেখা নাই। একো এটা ইংলিছ আপুনি কোৱাৰ পিছতো নোৱাৰিলি। নাযাব আকৌ, আপুনি ভয় ধৰিছো মূৰতে গু মাৰিছো। ভগৱান, কুকুৰৰ জাত। এনেকে ইংলিছ শিকিবলৈ নাহিবি তই। কুকুৰৰ জাত চেলা। মই গম পাইছো ৰাতিপুৱাই গাই মোৱাটোক দেখিছিলো। সেইকাৰণে কুকুৰ এটা পাইছো। তোক শিকোৱাতকে আমাৰ কোলা কুকুৰটো ৰণীক নেগুৰডাল পোনাই থকাই ঠিক আছে। কুকুৰৰ জাত বুৰ্বক এটা ইংলিছ নাজানিলি। কোনেনো কুকুৰ নে পোন কৰেনো? গৰু এনেই নকয়। আমাৰ ককাই কৈ থৈ গৈছিলে, আছে নাবাই হাল, সেই মহটো বিকি দিয়াই ভাল। গৰু জাত মূৰত আকৌ নাই। পাবই মইতো বিকিলে। নাহিবি তই মোৰ ওচৰলৈ কুকুৰৰ জাত। এনেকে তই নাহি
কি হ'লেও কমচোন। এই নকবি আৰু কেলা গৰুটো ইংলিছ শিকাই কাকে মূৰটো খাই দিলে এই গৰুটো এতিয়া কণলে চকমানো নাই মূৰত